দিছোঁ তামাম ৰ'দ মানে এতিয়া কথা হ'ল কি এই ঘৰখনত মানে মাইকী মানুহে এনেকুৱা আমনি কৰি আছে এই ভাতৰ চৌটো পাতি শাক পাত নাই মানে বজাৰ সমাৰ কৰিবৰ কাৰণে ইমান চিঞৰি বাখৰি আছে ন এইডাল ৰ'দত আহিলোঁ অকণমান ৰৈ লৈছোঁ বাৰু তথাপিতো বজাৰখনৰ ভিতৰলৈ যাওঁ ৰাইজ আহি আছে বজাৰৰ ভিতৰলৈ এয়া চাওক আপোনালোকে অকণমান জিৰণি লৈছে ন হয় বজাৰ চজাৰ কৰিলে নেকি বজাৰ কৰিবলৈকে ৰৈ আছে উদ্বোধন হ'বলৈ আছে অলপ হয় নেকি বজাৰ বস্তু মেলিছে আৰু ৰাইজে কিন্তু বৰ সুন্দৰ দেখিছোঁ মই গৈ আছোন বাৰু দুই এটা বস্তু বজাৰ কৰি লওঁ দেই মানে যিমান ৰ'দ দিলেও বজাৰখনটো কৰিব লাগিব ন বজাৰ মানে নকৰিলেতো ঘৰত গৃহিণীয়ে থ'ব গতিকে বৰ বস্তুনো কি দাম হৈছে চাওঁচোন বাৰু দেই হেৰি এইবোৰ মানে বস্তু বজাৰত উলিয়াই আছে অ' ভাইটি এইখিনি কি এইখিনি এনেই পোৱা নে কি লিটাৰ এইটো এই কেইটকা এইটো 30 টকা অঁ আৰু ঢেৰ কিবা কিবি আনিছে ন এইবোৰ বা বৰ ধুনীয়া ধুনীয়া বস্তু আনিছে মই গোটেই বজাৰখন চাই লওঁচোন বাৰু দেই তাৰপৰা কি পাওঁ কিনিম আৰু দেই অ' ভাইটি তুমি মোবাইল চাইছা ন অঁ এইবোৰ শাক পাচলি তুমি বেলেগৰ পৰা কিনি আনিছানে নিজৰ হেৰি নিজৰ বাৰীৰ পৰা ন বা বৰ সুন্দৰ কিন্তু মই বজাৰ চমাৰ কৰিম বাৰু দেই তোমাৰ ওচৰত অঁ এই বজাৰ কৰি আছে এই ভাইটি এইটো বজাৰ কৰি আছে এইবোৰ কি ভাইটি এইটো ভেকুৰী অঁ এইবোৰ কচু আনিছা ন ঢেকীয়া এইবিলাক মানে কেনেকুৱা ৰেট ক'বা নো এই ঢেকীয়া মুঠি কেনেকৈ আৰু এই ভেকুৰীবোৰ হয় নেকি অঁ বস্তু ধুনীয়া ধুনীয়া বস্তু আনিছে এই ভাইটিয়ে এইটো কি আনিছে পদুনা মই বস্তুবোৰ বজাৰখনত চাই ল'ম আৰু দেই এই কিনিম ৰেট ভাৱ পাতিম আৰু দেই হে অঁ ঠিক আছে বজাৰখন মানে বহুত ভাল লাগিছে এতিয়া পইচা পাতি হাতত নাই বুজিছেনে তাকে মই চিনাকি বেপাৰী চাই আছোঁ দেই চিনাকি বেপাৰী চাই আছোঁ মানে কেনেবাকৈ হ'লচেলত পাওঁ নেকি বাকী চাকিকৈ এনেকৈ ভাবি আছোঁ ন বহুত মানুহ এই মানুহ বজাৰলৈ আহিছে চাইছে মেলিছে কিনিছে বাৰু যি কি নহওক এইফালেও এইবোৰ ভেন্দি চেন্দি কিবা কিবি শাক চব্জি মজা বস্তু আনিছে আৰু তাকেহে আৰু বজাৰত ঢেৰ মানুহ ইমান গৰম ঢেৰ মানুহ মানে অঁ বাইদেউ আপুনি কি লৈছে অঁ বাইদেউ এইফালে কিবা এটা সুধিলেও লগ পাম নে মাতিলে দেখোন হয় অঁ মেডাম কিবা লৈছে নি হে পাণ চান এইবোৰ ল'ব লাগে আকৌ গুচি এইবোৰ সস্তাই নাই নি বেপাৰী নাই নি পাণ বেপাৰী ক'ত গ'ল পাণৰ বেপাৰী কেনি গ'ল অঁ ভাইটি পাণৰ গুচি কেনেকৈ 10 টকা গুচি ন এনেই তুমি হ'লচেলত দিবা নি এনেই তাতকৈ কমত দিবা নি 5 টকা থেংক ইউ বাৰু মই বজাৰ আকৌ তোমাৰ ওচৰত কৰিম দেই পাণ ল'ম মই এনেই সুধি লৈছোঁ দাম দৰবোৰ সুধি ল'ব লাগিব ন আগতে এই ৰাইজে কিনি আছে বহুতে কিনিছে আৰু এইভাগে কিনি আছে আৰু এইফালে মই আজি ভাবিছোঁ মানে দেই মানে কথা এটা ভাবিছোঁ আজি বজাৰখনত ঢেৰ মহিলাই মানে বস্তুখিনি অকণমান কম ৰেটত ল'ব পাৰে দাম দৰখিনি মানে কচিব পাৰে আমি মতা মানুহ ৰাম ঠগন দি দিছোঁ আপোনালোকে কিবা কিবি ল'লে নি বাৰু হয় নি এইবোৰ পাৰিলে কিবা কিবি লওক আকৌ হয় মানে ইমান ধুনীয়া ধুনীয়া বস্তু আনিছে বেপাৰীয়ে ন লওক দেই লওক কিনক এইফালে মানে কিনিব আৰু ৰাইজে কিনিবলৈ আহি মানে হেৰি কৰি আছে আৰু লাইন পাতি আছে মুঠতে বজাৰ হ'ব আৰু এইবোৰ কি মানে অ' ভাইটি এইখিনি কি বৰ ডাঙৰ তেজপাত যে হে হাইব্ৰিডৰ নে এইবোৰ এখিলাত কেইটকা নে এইখিনি গোটেই মুঠাটো আৰু তুমি কি আনিছা গৰমত কিন্তু এই ভাইটিয়ে গৰমত নেমু টেঙা আনিছে কিন্তু এইবোৰ কেনেকৈ দিছা 5 টকা এটাত অঁ এটাত 5 টকা ভাইটি বজাৰলৈ আহিলা অঁ ভাই জাতিলাও কেইটকা 30 টকা কম ৰেটত নিদিয়া নি হে এটাত 30 টকা এই অকণমান কিবা এটা কমাই দিবা ন হে বাৰু মই আৰু বেলেগত জাতিলাও আছে নি মই চাই ল'মচোন দেই